আচলতে সকলো বিষয়তে কিবা এটা পাবলৈ কিবা এটা শিকিব লাগিব। কিছুদিন শিকাৰ পিছতহে আপুনি সেই বিষয়টোত ইনভেষ্ট কৰি কিবা এটা লাভ কৰিব পাৰিব। বা যিকোনো এটা ব্যৱসায় কৰিলেও আজি একেদিনাই কৰিলে আজি একেদিনাই আপোনাৰ সেই ব্যৱসায়টোত বহুত কিবা নহ'ব পাৰে, বা আজি বহুত দিন যদি আপুনি সেই কামটো কৰি আছে তেতিয়াহে আপুনি সফল হ'ব পাৰিব। ঠিক ষ্টক মাৰ্কেটতো আজি একো নিশিকাকৈ আপুনি আহিলে আৰু লগালগ আহিয়ে সফল হ'ব, আচলতে সেইটো নহয়। মই আজি প্ৰায় 7-8 বছৰমানৰ পৰা শিকি আছোঁ ষ্টক মাৰ্কেট। আজি 7-8 বছৰ হ'ল মই শিকিলোঁ। 3-4 বছৰ শিকাৰ পিছত মই ইনভেষ্ট কৰিলোঁ। তাৰপিছতে ইনভেষ্ট কৰিও 2-3 বছৰ এনেই পাৰ কৰিলোঁ। তাৰপিছতহে আজি 2 বছৰমানৰ পৰাহে অলপ কিবা এটা পাব পাৰিছোঁগৈ। গতিকে যিকোনো বিষয়তে আপুনি আজিয়ে ইনভেষ্ট কৰিব, আজিয়ে ঢেৰ পইচা পাব, আচলতে সেইটো নহয়।